নমস্কাৰ, মোৰ নাম শ্ৰী দেৱৰাজ শৰ্মা। মই আজি মোৰ এটা স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম খুৰাদেউৰ ছোৱালী। খুৰাদেউৰ ছোৱালী। সৌ সিদিনা আছিল যে ৰবিবাৰ। খুৰাদেউ আছিল চিন্তাত, লাগিল তেনেতে হাহাকাৰ। আইতাই লৈ আহিলে কেঁচুৱা কোলাত, খুৰাদেউৰ বোলে বাঢ়িল সংসাৰ। 13 দিন পাৰ হ'ল, নামাকৰণ পাতিলে। ধেমালিৰ সুৰত খুৰাক ভোজ এটা খুজিল, খুৰাই দুখৰ পাতনি মিলিলে। ছোৱালীয়ে হ'ল, কি কৰিম এতিয়া? বুঢ়া বয়সত মোক খুৱাব কোনে, মোক ধুৱাব কোনে? বুজালো খুৰাদেউক যে ছোৱালীও নহয় কম, ডাক্তৰ হৈছে ছোৱালী, উকিলো হৈছে ছোৱালী, হৈছে ডকাইতৰ জম। মানি ল'লে খুৰাদেৱে, বুজি পালে কথা। আমিতো ভোজ এটা খোৱাৰহে মাৰি আছিলোঁ মাথা। 17 বছৰ গ'ল, খুৰাৰ ছোৱালী ডাঙৰ হ'ল। মাগুৰ বৰণ টিপলিপ চেহেৰা, সঁচাকৈ বৰ ধুনীয়া লগা হ'ল। এদিন তাই টিউচনলৈ ওলাই গৈ খুৰী দেখোন নাহিল। খবৰ দিলে পুলিচত, পিছে সন্ধান একো নাহিল। দিন বাগৰিল, মাহ বাগৰিল, খুৰাদেউৰ মনৰ পৰা আশাও বাগৰিল। খুৰাদেৱে সদায় গালি পাৰে তাইক, মৰতি পলাই গ'ল চাগে কাৰোবালে। আমাৰ মৰম চেনেহবোৰ সঁচাকৈ পাহৰিলে। কিমান যে মৰম কৰিছিলোঁ তাইক, নিজে দুখত থাকিও তাইক উমান দিয়া নাই। এদিন হঠাৎ ওলাল খবৰ, মাৰ যোৱা মনবোৰত পৰিল আশাৰ পোহৰ। আহি গ'ল কলম, কেমেৰা লোৱা ডকাইত, নচৰ দে তাইৰ পোৱা গ'ল ঠাইত। পিন্ধা কাপোৰবোৰ তাইৰ ফটা আছিল, দেহটো আছিল তেজত লুতুৰি পুতুৰি হৈ। খুৰা খুৰীৰ কান্দোনৰ ৰল আৰু ডকাইতবোৰ লাগি আছিল কাপোৰযোৰক লৈ। মই অবাক, কি যে নিষ্ঠুৰ, মূৰ দাঙিবলৈ যে সাহসে নহ'ল মোৰ। খুৰাদেউক এদিন আশ্বাস দিছিলোঁ কি, আৰু আজি হ'ল কি এইবোৰ। নমস্কাৰ।